নমস্কাৰ, মই ৰূপজ্যোতি হাজৰিকা। পোনপ্ৰথমে সকলোলৈকে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো হস্ততাঁত দিৱস পালন কৰিছে, কিন্তু আমি চৰাইদেউবাসীৰ এটা অঞ্চলৰ শিপিনীসকলে আগৰ দৰে হস্ততাঁত দিৱস পালন কৰিব পৰা নাই। যিহেতু আপোনালোকে জানে, 19 জুলাই তাৰিখে অহা যি প্ৰলয়ংকাৰী বানে, এক প্ৰলয়ংকাৰী নহয়, মহাপ্ৰলয়ে আমাৰ সকলো ঘৰ দুৱাৰ তছনছ কৰিলে। মোৰ সপোনৰ তাঁতশালখন তছনছ কৰি থৈ গ'ল। সেইবাবে আগৰ দৰে আমি আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰিব পৰা নাই। আৰু 2018 চনতে আৰম্ভ কৰিছিলোঁ। আপোনালোকে সকলোৱে জানেই যে মুগা কেয়াৰ হেণ্ডলুম এণ্ড টেক্সটাইল নামেৰে বহুত কষ্টেৰে আৰম্ভ কৰিছিলোঁ। এখন শালৰ পৰা 5খন শাল বহুত কষ্টেৰে গঢ় দিছিলোঁগৈ, কিন্তু মহাপ্ৰলয়ে সকলো নিমিষতে শেষ কৰি থৈ গ'ল। এই আপাহতে মই অসমবাসী ৰাইজক ধন্যবাদ জনাম। আপোনালোকে যি সাহাৰ্য প্ৰদান কৰি আমাক সহায় কৰিলেহি, তাৰ কাৰণে আপোনালোকৰ ওচৰত সদায় আমি ঋণী হৈ থাকিম। অসমবাসীৰ ওচৰত, লগতে নাহৰকটীয়াবাসী ৰাইজৰ ওচৰত আমি, বিশেষকৈ মই আৰু মোৰ গাঁওখন সদায় ঋণী হৈ থাকিব। আপোনালোকে কৰা সহায় আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আপোনালোকে কৰা শ্ৰমদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আপোনালোকৰ শ্ৰমদানৰ কাৰণে মই আজি একাঠু বোকাৰ পৰা ইমানখিনি হৈছেগৈ। আৰু আজি 20 দিনৰ পিছত আমাৰ এয়া পলস শুকাইছে, কিন্তু 20 দিনৰ পিছত শালৰ এই অৱস্থা। একো বস্তুৱে ব্যৱহাৰৰ উপযোগী বৰ্তমান হৈ থকা নাই। কাঠসমূহো ব্যৱহাৰৰ উপযোগী হৈ থকা নাই। কিছুমান কাঠ ভলি গৈছে, কিছুমান কাঠ বেকা হৈ গৈছে, মেচিনো সম্পূৰ্ণ বেয়া হৈ গ'ল। মানে বৰ্তমান শূন্য। যিদৰে 2018 চনৰ শূন্যৰ পৰা আৰম্ভ কৰিছিলোঁ, আকৌ সেই 2018 চনলৈ গৈ সেই একে শূন্যৰ পৰাই বৰ্তমান মই আকৌ আৰম্ভ কৰিব লাগিব। আৰু আৰম্ভ কৰিবলৈ বৰ্তমান আমাৰ ওচৰত একোৱেই নাই। না আমাৰ ওচৰত পইচা আছে, না ধন আছে, না ধান আছে। সকলো মহাপ্ৰলয়ে উটুৱাই লৈ গুচি গ'ল। ধান নিলে, গৰু ছাগলী সকলো নিলে। আৰু মোৰ সপোনৰ তাঁতশালকেইখন বৰ্তমান পলসৰ মাজত। আৰু এতিয়া চৰকাৰলৈ অনুৰোধ জনোৱাৰ বাহিৰে আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনোৱাৰ বাহিৰে আমাৰ বেলেগ একো উপায় নাই। আৰু আমি আশাবাদী, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিশ্চয় সহায় কৰিব, শিপিনীসকলক নিশ্চয় সহায় কৰিব। আৰু বিভিন্ন ধৰণে সহায় কৰি আছে। বান সাহাৰ্যৰ পৰা আৰম্ভ কৰি 15,000 টকাৰ পৰা আৰম্ভ কৰি দিয়ে আছে। শিপিনীসকলকো নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰদান কৰিব, আমি আশাবাদী। আৰু বিশেষ কিনো ক'ম, এই অৱস্থা ক'বলৈ একো ভাষাই নাই। বৰ্তমান আমি ভাষাহীন, শব্দহীন। ইয়াকে ক'লোঁ। ধন্যবাদ। আপোনালোকৰ সহায় সহযোগিতা আমাক সদায় লাগিব, আৰু সহায় কৰিয়ে আছে। আপোনালোকে যিমান পাৰে সহায় কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আমাক বহুত সহায় কৰিছে। চৰাইদেউবাসী হওক, শিৱসাগৰবাসী হওক, নাজিৰাবাসী হওক, বিভিন্ন ধৰণে সহায় কৰিছে। আমি সকলোকে ধন্যবাদ দিয়াৰ বাহিৰে, ধন্যবাদ জ্ঞাপন কৰাৰ বাহিৰে বৰ্তমান আমাৰ ওচৰত একোৱেই নাই। আমি শূন্য বৰ্তমান। আৰু মোৰ সপোন এতিয়া পলসৰ মাজত।